নমস্কাৰ বন্ধুসকল, প্ৰথমতে আমাৰ ইউটিউব চেনেল কেঁচামাটি গোন্ধৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আজি এতিয়া এই মুহূৰ্তত গৈ আছোঁ এজন বিশেষ ব্যক্তিক লগ কৰাবলৈ। আপোনালোকৰ জনপ্ৰিয় ব্যক্তি, আমি পৰিচয়টো এতিয়া নিদিওঁ, খন্তেক পিছতে দিম, কিন্তু ভিডিঅ'টো আপোনালোকে ভালদৰে চাব আৰু আমাক উৎসাহিত কৰিবৰ কাৰণে যদি আমাৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে আমাৰ ইউটিউব চেনেল কেঁচামাটিৰ গোন্ধ আপোনালোকে লাইক কৰিব ভিডিঅ'বোৰত আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকল সদায় অসমবাসী ৰাইজে আমাৰ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে আমাক ছাবস্ক্ৰাইব কৰিব আৰু অল বেল বুটামটো দবাই দিব যাতে আমাৰ ভিডিঅ'বিলাক আপোনালোকে পায়। কাৰণ কি জানে, আমি বহুত ব্যস্ততাৰ মাজতো নিজকেই এই ইউটিউবত ব্যস্ত ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইকাৰণে সদৌ অসমবাসী ৰাইজৰ আমি মানে সহযোগিতা কামনা কৰিছোঁ। আমি আগবাঢ়িছোঁ সেই বিশেষ ব্যক্তিজনক লগ কৰিবলৈ। আপোনালোকে সকলোৱে চিনি পায়, তেখেত বৰ্তমান আমাৰ এই অঞ্চলতে আছে, আমাৰ ঢেকীয়াজুলি চহৰত। গতিকে তেখেত আহি পাইছে। বন্ধুসকল, আমি আহি সেই জেগাটো পাইছোঁহি। গতিকে তেওঁ ইয়াতে আছে, আমি সোমাম এতিয়া য'ত তেওঁলোকে আছে। মণি দাস মানে দীনেশ দাসৰ ঘৰত আছে, তেখেতক আমি লগ কৰিম। গতিকে আমাৰ কেঁচামাটি গোন্ধ ইউটিউব চেনেলত আমি পৰিয়ালবৰ্গ আহিছোঁ আৰু যথেষ্ট পৰিয়াল থাকিলে তথাপিতো তেওঁক আমি আদৰণি এটা জনাম বুলি আহিছোঁ আপোনালোকৰ মাজত চিনাকি কৰি দি। গতিকে আহক বন্ধুসকল, আমি পাইছোঁ, গৈ আছোঁ আমি। আমাৰ সেই বাবলু আনচাৰী ডাঙৰীয়াই কেমেৰা কৰি আছে। গতিকে খন্তেক পিছতে আমি তেওঁক লগ পাম। এতিয়া আহক, আমাৰ লগত আহক একেলগে। কেনেকুৱা লাগিছে? ভাল লাগিছে? এইখন ঘৰতেই তেওঁ আছে। গতিকে তেওঁ বেলেগ কামত গৈছিলে, ইয়াতে আমাৰ সৌভাগ্য আজি লগ পাম। গতিকে তেওঁ ইয়াতে আছে, সেইকাৰণে আমি আজি মই বহুত আনন্দিত হৈছোঁ তেওঁক লগ পাবলৈ। মোৰ ভাগ্যৱতী আমাৰ এই বিশেষ আলহীজন আহি বহি আছে। তেওঁ নমস্কাৰ। সকলোৰে পৰিচিত জনপ্ৰিয় ইউটিউবাৰ, অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ হৈছে ডিম্পু বৰুৱা। তেখেত আজি আমাৰ মাজত সৌভাগ্যক্ৰমে আজি আমাৰ এই দীনেশ দাস আৰু ৰাণী দাসৰ বাইদেউৰ ঘৰত তেওঁ উপস্থিত হৈছেহি। গতিকে আমি তেওঁক লগ পাইছোঁ আৰু আমাৰ ইউটিউব চেনেল কেঁচামাটিৰ গোন্ধৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে তেওঁক আদৰণি জনাব বিচাৰিছোঁ। গতিকে এয়া সকলোৰে জনপ্ৰিয় ইউটিউবাৰ, অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, এই ডিম্পু বৰুৱাৰ ইউটিউব চেনেল চাই অসমৰ বহুতো ডেকা ল'ৰা ছোৱালী আৰু অন্যান্য ব্যক্তিসকলে বহুত অনুপ্ৰাণিত হৈছে। বহুতেই ইউটিউব চেনেলত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে এই সুযোগতে মই সমূহ অসমবাসী ৰাইজৰ হৈ আৰু অসমৰ ইউটিউবাৰসকলৰ হৈ তেওঁক আন্তৰিকতাৰে আমি কেঁচামাটি গোন্ধ ইউটিউব চেনেলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ আপোনাকো ইমান সন্মান দিয়াৰ কাৰণে। মই বিশ্বনাথ চাৰিআলিতে ৰাস চাব গৈছিলোঁ, ৰাস্তাৰ পৰা আহি পিনে বাইদেউহঁতৰ ঘৰত সোমালোঁ আৰু আপুনি ইমান ধুনীয়াকৈ গামোচা দিলে, সন্মান দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ঠিক আছে, আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আমি যিহেতু এটা ইউটিউব চেনেলত একচুৱেলি আমি খুব ব্যস্ত মানুহ, আমিও নিজৰ কৰ্ম আৰু আমি সাংসাৰিক মানুহ না। তাৰপিছতো তোমালোকৰ এই আৰ্হিবিলাক দেখি পেলাই আমি অকণমান ইউটিউবৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ, যথেষ্টখিনি আগবাঢ়িছোঁ। গতিকে আমাকো যাতে তোমাৰ যোগেৰেও যাতে সমূহ অসমবাসী ৰাইজে আমাৰ চেনেলটো অকণমান আগবঢ়াই নিব পাৰে, তাৰ কাৰণে অকণমান যদি কিবা এটা কৈ দিয়া খুব ভাল লাগিব। তাৰমানে আমাৰ চেনেলটোৰ নাম হ'ল কেঁচামাটিৰ গোন্ধ। হয়, আপোনালোকে গম পাইছে কেঁচামাটিৰ গন্ধ, মানে যিটো চেনেলত ভিডিঅ'টো চাই আছে এই চেনেলটোৰ কথাই কৈছে। এখেতে চাকৰি কৰে, কিন্তু চাকৰিৰ মাজতো সময় উলিয়াই এটা ধুনীয়া ইউটিউব চেনেল চলাই আছে। ইয়াত বিভিন্ন ব্লগ দিয়ে, বিভিন্ন জানিব শিকিব লগা কথা দিয়ে, লগতে এখেতে শ্বৰ্ট ফিল্ম বনায়, শ্বৰ্ট ফিল্মো দিয়ে। তো আপোনালোকে এখেতৰ শ্বৰ্ট ফিল্মবিলাক বা এই চেনেল, হয়, এইবিলাক চিনেমা বনায়, ৱেব ছিৰিজ বনায়, আপোনালোকে চাই থাকিব, ছাবস্ক্ৰাইব কৰি থৈ দিব, চেনেলটো ভাল পাব। আমাৰ মাজত আৰু এজন ইউটিউবাৰ আছে, মৃন্ময় শৰ্মা। গতিকে তেওঁকো আমি স্বাগতম জনাবৰ কাৰণে এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ ইউটিউব চেনেল কেঁচামাটি গোন্ধৰ তৰফৰ পৰা বাবলু আনচাৰী ডাঙৰীয়াই। গতিকে আজি খুবেই ভাল লাগিল, মৃন্ময়ো আহিছে। মৃন্ময়, আমিও ইউটিউব চেনেল কেঁচামাটি গোন্ধৰ তৰফৰ পৰা আমি শ্বৰ্ট ফিল্ম, ৱেব ছিৰিজ আৰু ব্লগো দুই এটা কৈ এৰি থাকোঁ।
গতিকে এই সুযোগতে আমাৰ চেনেলৰ যোগেৰে তোমাকো আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ডিম্পুৰ লগত আমি কথা বতৰা পাতিলোৱেই ভাল লাগিল আৰু তোমালোকৰ চেনেলবিলাক আমি চাই থাকোঁ ডিম্পুটো আটাইতকৈ জনপ্ৰিয় হৈ উঠিছে গোটেই অসমৰ একদম মানে ডিম্পু নহ'লে যেন ইউটিউব চেনেল নহ'ব এনেকুৱা নিচিনা এটা অৱস্থা হৈছে অসমৰ ৰাইজৰ মাজত গতিকে আমি আশা ৰাখিছোঁ তুমিও আগবাঢ়ি যোৱা আৰু আমাকো অলপ আশীৰ্বাদ কৰিবা আমি যাতে আগবাঢ়িব পাৰোঁ হয় নহয় গতিকে আমাৰ ইউটিউব চেনেল কেঁচামাটি গোন্ধৰ তৰফৰ পৰা তোমাক এটাই আহ্বান জনাইছোঁ যে আমাৰ চেনেলটো যাতে ৰাইজে আদৰি লয় সেই বিষয়ে অকণমান কৈ দিলে ভাল লাগিব হয় পোনপ্ৰথমতে কেঁচামাটি গোন্ধৰ সমূহ দৰ্শকক মোৰ ফালৰ পৰাই বা আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আজি আহিলোঁ এনেকৈ প্ৰথমতেতো বিশ্বনাথত গৈছিলোঁ তাত ৰাস চালোঁ ৰাস চাই কিনে আহোঁতে ইয়াতে থাকিলোঁ আজি তো বহুত ভাল লাগিল আহি কিনে আৰু আপোনালোকে কেঁচামাটিৰ গোন্ধ চেনেলটো চাই থাকিব সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব ধুনীয়া ধুনীয়া চুটি ছবি আৰু ৱেব ছিৰিজ পাই থাকিব আপোনালোকে আৰু এনেকৈ ধৰক ছাপোৰ্ট কৰি যাওক আৰু ঠিক আছে ধন্যবাদ তোমাকো আমাৰ জৰিয়তে আমি ইউটিউব চেনেল কেঁচামাটি গোন্ধৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজি সৌভাগ্য তেওঁ খুব ব্যস্ততাৰ মাজতো আমাক এইখিনি টাইম দিয়াৰ কাৰণে গতিকে অশেষ ধন্যবাদ জনাইছোঁ আমাৰ আচ্ছা থেংক ইউ ন' প্ৰব্লেম ঠিক আছে এই বাবুদা কেমেৰা ধৰি আছে তেওঁ আকৌ পিছত গমেই নাপাব যাওক আপুনি যাওকচোন একবাৰ ঠিক আছে চুলতান আৰু আমাৰ ইউটিউব চেনেলতে এয়া মন ময়ূৰী দাস ডলি দাস তেওঁলোকো উপস্থিত আছে গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকেও আহি এই দুভাগ নিশা আমাক একেলগে আমাৰ ডিম্পু বৰুৱাক স্বাগতম জনাবৰ কাৰণে যিটো আমাক সুবিধা কৰি দিলে তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বন্ধুসকল যদি আমাৰ এই ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব বন্ধুসকল আমি আমাৰ সেই বিশেষ আলহী ডিম্পু বৰুৱাক আমি ইতিমধ্যে আমাৰ কেঁচামাটি গোন্ধৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনালোঁ লগত মৃন্ময় শৰ্মা আছিল তেওঁকো জনালোঁ ভাল লাগিল আমি এতিয়া ঘৰমুৱা হৈছোঁ গতিকে আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাব প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমি আপোনালোক সকলোলৈকে আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ এই নিশা আৰু আমাৰ চেনেলটো আপোনালোকে আগবঢ়াই নিবলৈ অকণমান আমাক সহযোগিতা আগবঢ়াব আমি যিমান দূৰ পাৰোঁ নতুন মানে শ্বৰ্ট ফিল্ম হওক ৱেব ছিৰিজ হওক আৰু অন্যান্য কাৰ্যসূচীবোৰ আপোনালোকক দিবৰ কাৰণে আমি সদায় চেষ্টা কৰি যাম গতিকে আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰে আমাৰ কেঁচামাটি গোন্ধ ইউটিউব চেনেলৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব জয়টো কেঁচামাটিৰ গোন্ধ